তুমি অহাৰ দিনা 7 বছৰীয়া এক দীৰ্ঘদিনীয়া সাধনাৰ পাছত আমাৰ অন্তহীন প্ৰাৰ্থনাৰ পোহৰ হৈ তুমি আমাৰ কোলালৈ আহিলা। সোণজনী, তুমি এদিন ডাঙৰ হ'বা। আমাৰ বুকুৰ কেঁচা ঘাঁহবোৰ তুমি কোমলীয়া হাতেৰে স্পৰ্শ কৰিবা। মোৰ দুগালত শুকাই যোৱা চকু পানীবোৰৰ তুমি হিচাপ ল'বলৈ বিচাৰিবা। মোৰ ভৱিষ্যত সময়ৰ তুমি সহযোদ্ধা হ'বা। কোনেও নুবুজা সময় এইখিনিত মোক তুমি বুজি উঠিবা। দেউতাৰ চকুৰ মণি আৰু মাৰ আলাসৰ লাৰু তুমি। হাজাৰ প্ৰতীক্ষা, অন্তহীন প্ৰাৰ্থনাৰে তুমি সমস্ত প্ৰত্যাহ্বান ওফৰাই মোৰ কোলালৈ আহিলা। জীৱন যুঁজৰ জটিলতম কণ্টকময় বাটত তুমি সাহসেৰে আৰোহণ কৰিলা। সেইবাবেই মোৰ শক্তিশালী সাহসী ছোৱালীজনীৰ নামটো ৰাখিলোঁ আৰোহী, আৰু দেউতাকে মৰমতে লগাই দিলে অভিপ্ৰীত। গতিকে আমাৰ কণমানি আৰোহী অভিপ্ৰীতক সকলোৱে আশীৰ্বাদ কৰিব দেই।